এইখন এইফালে চাওক মন হিয়াদৰ চাইকেল নহয় তিৰিঙা বাচিলোঁ এনেকুৱা ৰাস্তাত বাইক চলোৱা এক্সপিৰিয়েঞ্চ নাথাকিব পাৰে বাট চাইকেল মেইন আৰু যাব নোৱাৰি অকল মই আহি আছোঁ নৱঘৰত এইফালে দেখিছে বসন্তী 2.0 বাট চক বাট লকডাউন চিজন তো মই আহি আছোঁ বসন্তীক লৈ নৱহঁতৰ ঘৰত ফাইনেলি পকা ৰাস্তা পাই গ'লোহি ৰাস্তাত মানুহ নাই পৰা এইফালে হ'ল এখন নদী এইফালে চব ধান আৰু এইফালে এনেকেই নৱহঁতৰ ঘৰত আহি আছোঁ এইখন হ'ল বসন্তী ব'লক নৱহঁতৰ ঘৰলৈ অলপ ওলাই আহিছিলোঁ এতিয়া যাওঁ ঘৰলৈ এইফালে আছে আমাৰ নৱ ভাই হেল্ল' তো বাই বাই আৰু ইউটিউবত বহুত দিন ভিডিঅ' দিয়া নাই গম পাইছে লকডাউন সেইকাৰণে ভিডিঅ' দিয়া নাই এতিয়া আমাৰ ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিলে আৰু এনে ঘৰত গাঁৱলীয়া ৰাস্তাৰ পৰা এইটো ওলাই আহিলোঁ মাস্ক লগাই লৈছোঁ বাৰু এতিয়া যাওঁ ঘৰলৈ নতুন ভিডিঅ' আহি থাকিব চাই থাকিব অলপ ছাপোৰ্ট কৰিব বাই 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 নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভালেই আৰু মোৰ ভাল বেয়া মাজতে আৰু কি ক'ম লকডাউনৰ পৰা ঘৰৰ পৰা ওলাব পৰা নাই আৰু এইকাৰণে ব্লগ দিব পৰা নাই ব্লগ বনাবলৈ হ'লে বাহিৰত ওলাই যাবই লাগিব আৰু বেলেগ ভিডিঅ' দিবলৈ তেনেকৈ মোৰ তাত ইমান বেলেগ কণ্টেণ্ট নাই আৰু সেই লকডাউন অকলে ভিডিঅ' বনাবলৈও কষ্ট হয় বেলেগ ভিডিঅ' বনাবলৈ লগত লাগে আকৌ এয়া ওলাবই নোৱাৰে মানুহ কাৰণ আমাৰ ডিষ্ট্ৰিক্ট বন্ধ আছে আমাৰ 7খন জিলা বন্ধই আছে যিহেতু কাৰণে ভিডিঅ' দিব পৰা নাই বেয়া নাপাব আৰু ভিডিঅ'সমূহ চাই থাকিব নতুন ভিডিঅ' আহিব লাহে লাহে আৰু শ্বৰ্ট ফিল্ম আহিব পাৰে কভাৰ ভিডিঅ' আহিব পাৰে চাই থাকিব আৰু কি ক'ম এটা প্ৰব্লেমো হৈ আছে ইউটিউবত সেইকাৰণে মন চন ইমান এটা ভাল নাই কাৰণ ইউটিউবে মোৰ মনিটাইজটো ইনেবল হৈছিলে আপোনালোকে এনেকৈ সহায় কৰিছিলে মনিটাইজ ইনেবল হৈ গ'ল তাৰপিছত কি ক'ম এতিয়া মানে মই অফ কৰি দিলে ইউটিউবে কিবা ৰিউজ কণ্টেণ্ট বুলি কিবা এখন দিছিলোঁ মই কপি মৰা নাছিলোঁ যিহেতু মোক দিবলৈ কৈছিলে মই গম পাওঁ চেনেলত দিয়া আছে বুলি হ'লেও প্ৰব্লেম নহয় বুলি ভাবিছিলোঁ কাৰণ দিবলৈ ক'লে দি দিলোঁ তো নাজানো ইউটিউবৰ কথা ইমান আৰু সেইকাৰণে ৰিউজ কণ্টেণ্ট বুলি মনিটাইজটো অফ কৰি দিছে ভাল হ'ব লাগে আপোনালোকে অলপ শ্বেয়াৰ টেয়াৰ কৰিব ভিডিঅ'সমূহ আৰু ছাপোৰ্ট কৰি যাব আৰু নিউ ব্লগছ বা ভিডিঅ' আহি আছে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বিচাৰে মোৰ পৰা তো কমেণ্ট কৰি জনাই দিব কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তো কমেণ্ট কৰি জনাই দিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হ'ব প্ৰেংক ভিডিঅ' কভাৰ ভিডিঅ' শ্বৰ্ট ফিল্ম আৰু ব্লগছ কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিলে ভাল পাব কমেণ্ট এটা কৰি তলত জনাই দিব আৰু
চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কোনোবা যদি নতুন ছাবস্ক্ৰাইবাৰসকলে চাই আছে আৰু অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো বাই বাই